হেল্ল' ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। আজি বেংক নিফটি ফাইনেল ক্ল'জ দিছে 47,965, যিটো প্ৰিভিয়াছ ডে ক্ল'জৰ পৰা ই 384 পইণ্ট ওপৰত গৈ আমি ক্ল'জ পাইছোঁ। আৰু মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি আপছাইডৰ কাৰণে আমি ধুনীয়া এটা মুভ দেখিবলৈ পাম। আৰু ইয়াত প্ৰাইচটো আজি কি কৰিছে, মুভ কৰিছে, আপছাইডে মুভ কৰিছে। এতিয়া নেক্সট আমাৰ যিটো ৰেজিষ্টেন্ট ওলাই আহিব, এতিয়া মই লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ যে আমাৰ যিখিনি প্ৰিভিয়াছ ছুইং হাই আছে, এইটো দুটা যিটো হাই আছে, এই ইয়াৰ ওচৰলৈকে প্ৰাইচটো আহি ইয়াত ৰেছপেক্ট কৰিব লাগে। আৰু যেতিয়ালৈকে প্ৰাইচটো এই ট্ৰেণ্ড লাইনটোৰ ওপৰত থাকিব তেতিয়ালৈকে আমাৰ মাৰ্কেটটো পজিটিভ বুলি আমি আশা কৰিব পাৰোঁ, আপছাইডে যাব বুলি আশা কৰিব পাৰোঁ। এতিয়া যদি আমি ডাউনছাইডৰ কাৰণে ছাপৰ্ট বুলি ভাবোঁ তেতিয়াহ'লে এই যিটো আমাৰ এই তিনিটা কেণ্ডেলৰ যিটো ল' আছে, এইটো হৈ গৈছে আমাৰ ছাপৰ্ট। আপছাইডৰ কাৰণে যিখিনি ৰেজিষ্টেন্ট ওলাই আহিব সেইটো হ'ব 48,288, তাৰপিছত হ'ব 48,555, আৰু ডাউনছাইডৰ কাৰণে যিটো লেভেল হ'ব সেইটো হ'ব 47,588, তাৰপিছত হ'ব 47,444। এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। আৰু যোৱাকালি যিখিনি আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেটখিনি আমাৰ গোটেইখিনি আমি এচিভ কৰিছোঁ। আৰু এইটো হৈ গৈছে 5 মিনিট টাইম ফ্ৰেমৰ চাৰ্ট, আৰু এইটো হৈ গৈছে 15 মিনিট টাইম ফ্ৰেমৰ চাৰ্ট। সাধাৰণতে মই যেতিয়া ট্ৰেড কৰোঁ তেতিয়া মই 5 মিনিটৰ টাইম ফ্ৰেমটো ফ'ল' কৰোঁ, আৰু যেতিয়া ডিচিশ্যন মেকিং কৰিব লাগে তেতিয়া মই মানে 15 মিনিট টাইম ফ্ৰেমটো ফ'ল' কৰোঁ। আৰু মই যোৱাকালি স্পেচিয়েলি কৈছিলোঁ যে এক্সপাইৰীত বেষ্ট ট্ৰেড হ'ব যদিহে মাৰ্কেটটো যদি গেপ ডাউন অপেন হয়, তাৰ পিছত যদি ইয়াৰ হাইটো ব্ৰেক কৰে তেতিয়াহ'লে আমি এটা ধুনীয়া আপছাইডে আমি মুভ দেখিবলৈ পাম। আৰু আপোনালোকে চাওক যে আপছাইডৰ আমাৰ যিখিনি আছিলে গোটেইখিনি আমি এচিভ কৰিছোঁ। আৰু এইটো যিটো কেণ্ডেল হৈ আছে, এইটো কেণ্ডেলৰ ৰেঞ্জটো 319 ছামথিং হৈ আছে। আৰু ইয়াক যদি আমি প্ৰিমিয়ামত চাওঁ তেতিয়াহ'লে এইটো কেণ্ডেলে আমাৰ ATMত অপশ্যনত 200 পইণ্টৰ প্ৰিমিয়াম পাইছোঁ। আৰু তাৰপিছত আকৌ আমাৰ যিটো টাৰ্গেট 1 আছে, এই টাৰ্গেট 1ৰ পৰা এই ছাপৰ্ট লৈ আকৌ এই আপছাইডে গৈ আমাৰ যিটো 3টা লেভেল আছে, 3টা লেভেলে আমি এচিভ কৰিছোঁ। এতিয়া আমি যাম অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। অহাকালি যদি প্ৰাইচটো এইটো ৰেঞ্জৰ ভিতৰতে যদি থাকি যায়, এইটো ৰেঞ্জৰ ভিতৰত যদি প্ৰাইচটো অপেন হয়, তাৰপিছত যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমি আপছাইডৰ কাৰণে ধুনীয়া আমি এটা আপছাইডৰ মুভ দেখিবলৈ পাম। আৰু যদি ইয়াৰ পৰা যদি ডাউন ছাইডে যায় তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট যিটো ছাপৰ্ট ওলাই আহিব এইটো জেগাৰ পৰা আমি ছাপৰ্ট ল'ম। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি ছাপৰ্ট ল'ম। আৰু আপছাইডে যদি যায় তেতিয়াহ'লে আপছাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 48,155, তাৰপিছত হ'ব 48,290, তাৰপিছত হ'ব 48,388। আৰু যদি ডাউন ছাইডৰ কাৰণে যদি আমি লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 47,733, তাৰপিছত 47,544, তাৰপিছত 47,411। এতিয়া অহাকালি যদি ইয়াৰ ওচৰত গেপ ডাউন যদি অপেন হয়, তাৰপিছত ইয়াত যদি এটা ৰেঞ্জ বনাই যদি আপছাইডে যায় তেতিয়াহ'লে আমি আপছাইডৰ কাৰণে এটা মুভ আমি দেখিবলৈ পাম। আৰু ইয়াত ৰেঞ্জ যদি নবনাই যদি 15 মিনিট কেণ্ডেলৰ হাইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে সেই হাইটো ব্ৰেক কৰাৰ লগে লগে আমি আপছাইডৰ কাৰণে এটা মুভ আমি দেখিবলৈ পাব পাৰোঁ। আৰু যদি আমি ডাউন ছাইডে ইয়াত এটা ৰেঞ্জ বনাই যদি ডাউন ছাইডে ব্ৰেক কৰে তেতিয়াহ'লে আমি ডাউন ছাইডৰ কাৰণে আমাৰ এই লেভেলবিলাক আমি ছাপৰ্ট হিচাপে ইয়াত আহি প্ৰাইচটো ৰেছপেক্ট কৰিব লাগে। আৰু যদি ইয়াত প্ৰাইচটো যদি এই হাইৰ ওচৰত যদি গেপ আপ অপেন হয়, তাৰপিছত যদি অলপ ৰেঞ্জ বনাই যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমি আপছাইডে এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাওঁ। এতিয়া আমি নিফটিত চাওঁ যে অহাকাইলৈ নিফটিৰ এক্সপাইৰী হয়, যিটো কাৰণে আমি কেনেকৈ ট্ৰেড প্লেন কৰিম, মাৰ্কেটটো কেনেকৈ মুভ কৰিব পাৰে সেই বিষয়ে এবাৰ আমি চাই লওঁ। আজি নিফটি ফাইনেল ক্ল'জ দিছে 22,474, যিটো প্ৰিভিয়াছ ডে ক্ল'জৰ পৰা 118 পইণ্ট ওপৰত গৈ আমি ক্ল'জ পাইছোঁ। আৰু মই ইয়াত লাষ্ট ভিডিঅ'টো কৈছিলোঁ যে এইটো এটা চেনেলৰ ভিতৰত সোমাই আছে, প্ৰাইচটো এইটো এটা চেনেলত সোমাই আছে। আৰু এইটো হাই এতিয়া যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ নেক্সট যিটো ৰেচিষ্টেন্ট ওলাই আহিব সেইটো ইয়াৰ ওচৰলৈকে যাব লাগে।
আৰু ইয়াৰ যেটো ৰেজিস্ট্যান্ট ওলাই আহিব আপসাইডৰ কাৰণে হেতু হ'ব 22622 আৰু যদি ইয়াৰ ডাউন সাইডে যদি আহে তেতিয়ালে ডাউন সাইডৰ কাৰণে যেতিয়া আমাৰ ইমিডিয়েট সাপোর্ট আহিব হেতু হ'ব 22322 এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাও যে আমি 15 মিনিটত কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো ইয়াত যদি আমি চাও যোৱাকালি যিখিনি আমাৰ টাৰ্গেট আছিল সেই টাৰ্গেটখিনি আমাৰ গুটেখিনি আমি এচিভ কৰিছো মাৰ্কেটটো ওপেন হৈ তাৰ পিছত তো আপসাইডে যোৱাৰ চেষ্টা কৰিছিল কিন্তু ই যাব পৰা নাই ই আকৌ ডাউন সাইডে ই মুভ কৰিছে আৰু আমাৰ যিখিনি লেভেল আছিল ডাউন সাইডৰ এই টাৰ্গেটখিনি আমি এচিভ কৰিলো আৰু আমাৰ যেটো সেকেন্ড টাৰ্গেট আছে সেই সেকেন্ড টাৰ্গেটৰ এই ওচৰৰ পৰা ই সাপোর্ট লৈ আপসাইডে মুভ কৰিছে আৰু ইয়াত চোক এটা ধুনিয়া ৰেঞ্জ বনাইছে যেতিয়া এনেকুৱা এটা ৰেঞ্জ বনাই তাৰ পিছত যেতিয়া ই ব্ৰেক কৰে তেতিয়া আমি আপসাইডৰ কাৰণে এটা ভাল মুভ আমি দেখিবলৈ পাওঁ বা ই যদি ডাউন সাইডও মুভ কৰে তেতিয়ালে আমি ডাউন সাইডৰ কাৰণে আমি এটা ভাল মুভ দেখিবলৈ পোৱা যায় এটো কাৰণে ৰেঞ্জ বনোৱাটো ৰেঞ্জ বনাই যদি ব্ৰেক কৰে তেতিয়ালে তাৰ ফাৰ্স্ট মুভ আমি আশা কৰিব পাৰো এতিয়া কি হৈছে প্ৰাইসটো আপসাইডে গৈছে আৰু ইয়াত মই কৈছিলো যে এইটো ৰেঞ্জৰ ভিতৰত যদি প্ৰাইসটো ওপেন হয় বা ইয়াৰ হাইটো যদি ব্ৰেক কৰে তাৰ পিছত আমি আমাৰ আপসাইডে এটা মুভ দেখিবলৈ পাম আৰু ইয়াত কি কৰিছে প্ৰাইসটো এই হাইৰ ওচৰত আহি এইটো জায়গাত অলপ টাইম স্পেন্ড কৰিছে তাৰ পিছত ই যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমি আপসাইডে আমাৰ যিখিনি ফাৰ্স্ট টাৰ্গেট আছিল সেই ফাৰ্স্ট টাৰ্গেটটো আমি এচিভ কৰিছো আৰু ইয়াৰ ওচৰতে প্ৰাইসটো ক্লোজ দিছে এতিয়া আমি চাব লাগিব যে অহাকালি যেহেতু উইকলি এক্সপায়াৰি হয় নিফটিৰ আমি অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো যদি আমি চাও তেতিয়ালে ইয়াত কি হৈ আছে যে প্ৰাইসটো যদি এতিয়া এইটো জায়গা যদি ওপেন হয় তাৰ পিছত যদি ই অলপ ৰেঞ্জ বনাই যদি আপসাইডে মুভ কৰে তেতিয়ালে আমি আপসাইডে আমি এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম আৰু যদি অলপ ৰেঞ্জ বনাই যদি ডাউন সাইডে মুভ কৰে তেতিয়ালে আমি ডাউন সাইডে এইবিলাক আমাৰ সাপোর্ট হিচাপে কাম কৰিব তেতিয়া এইবিলাক হৈছে আমাৰ সাপোর্ট হিচাপে কাম কৰিব এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব হেতু হ'ব 22588 তাৰ পিছত হ'ব 22644 তাৰ পিছত হ'ব 22711 কিন্তু ইয়াত আপসাইডৰ কাৰণে 22511 এইটো ক্ৰস কৰিব লাগিব ক্ৰস কৰিলে নহব তাত ই ক্লোজ দি অলপ টাইম স্পেন্ড কৰিব লাগিব তাৰ পিছত যদি ব্ৰেক কৰি আপসাইডে যায় তেতিয়া আমি এই আপসাইডৰ লেভেলখিনি আমি দেখিবলৈ পাব পাৰো আৰু যদি আমি ডাউন সাইডৰ লেভেলখিনি চাও তেতিয়ালে হ'ব ডাউন সাইডৰ কাৰণে 22422 তাৰ পিছত 22366 তাৰ পিছত হ'ব 22301 এতিয়া যদি প্ৰাইসটো এইটো লেভেলত যদি গ্যাপ ডাউন ওপেন হয় ইয়াত যদি গ্যাপ ডাউন ওপেন হয় তাৰ পিছত যদি আপসাইডে মুভ কৰে তেতিয়া ইয়াত যদি কোনো হেমাৰ ক্যান্ডেল বা যদি কোনো ডজি 15 মিনিট ক্যান্ডেলত যদি আমি দেখিবলৈ পাওঁ তেতিয়ালে ইয়াৰ হাইটো ব্ৰেক কৰাৰ লগে লগে আমি আপসাইডে এটা মুভ দেখিবলৈ পাম আৰু ইয়াৰ যেটো আজি হাই আছে এটো হাইৰ ওচৰত গৈ ৰেসপেক্ট কৰিব লাগে আৰু ইয়াত যদি অলপ যদি ইয়াত টাইম স্পেন্ড কৰি যদি ইয়াৰ হাইটো ব্ৰেক কৰি দিয়া তেতিয়ালে আমি আপসাইডে এটা ফাৰ্স্ট মুভ দেখিবলৈ পাম আৰু নিফটিৰ যেতিয়া অহাকালি এক্সপায়াৰি আছে এটো কাৰণে যদি গ্যাপ ডাউন যদি ওপেন হয় গ্যাপ ডাউন ওপেন হৈ যদি অলপ ৰেঞ্জ বনাই যদি তাৰ পিছত ই আপসাইডে ব্ৰেকআউট কৰে তেতিয়ালে হেতু ট্ৰেড আমি অলপ ফাৰ্স্ট মুভ আমি দেখিবলৈ পাব লাগে আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে তেতিয়ালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু চেনেল নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলো ধন্যবাদ